বহুত বেছি সুখবৰ কি বিভাগত মুকলি হৈছে নতুন পদ নহয় কোনো ধৰণৰ এক্সাম যোগ্য প্ৰাৰ্থীসকলক দিয়া হ'ব ডাইৰেক্ট নিযুক্তি আৰু এই নিযুক্তি দিয়া হ'ব অহা 1 মাহৰ ভিতৰতে। সো নমস্কাৰ বন্ধু বান্ধৱীসকল, কৃষি বিভাগৰ ফালৰ পৰা ইতিমধ্যে প্ৰায় 2500টা নতুন পদ মুকলি হৈছে, যিবোৰ পদত 10 পাছ 12 পাছ সকলোৱে এপ্লাই কৰিব পাৰিব। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নটিছ প্ৰকাশ কৰিছে কেনেকৈ সিলেকশ্যন প্ৰচেছটো হ'ব, সকলোখিনি দেখাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোত। তো ৰিটেন এক্সাম হ'ব নে অকল ইণ্টাৰভিউ পাতি এই সিলেকশ্যনটো দিয়া হ'ব, এই সকলো তথ্য জনাম এই সৰু ভিডিঅ'টোৰ জৰিয়তে। বলক সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপুনি যদি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে এনেকুৱা ধৰণৰ জব ৰিলেটেড আপডেটসমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। এইটো হৈছে অফিচিয়েল ৱেবছাইট, য'ত আপুনি চাব পাৰে আসাম এগ্ৰিকালচাৰ ৰিক্ৰুটমেণ্ট 2023, য'ত 2500টা AEA অৰ্থাৎ এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ ভেকেঞ্চি মুকলি হৈছে, যিটো গ্ৰেড 3 পদ হয়। এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, যাক শ্বৰ্ট ফৰ্মত AEA বুলি জনা যায়, বহুত এটা ভাল চাকৰি। ইয়াৰ সম্পূৰ্ণ ডিটেইলছ জনাম এই ভিডিঅ'টোৰ জৰিয়তে, যাতে কোনো বন্ধু বান্ধৱীয়ে এই ভিডিঅ'টো স্কিপ নকৰে শেষলৈ চাই থাকক। ইয়াৰ বাদে আপোনালোকে চাব পাৰে অৰ্গেনাইজেশ্যন নেম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়, কিন্তু আপোনাৰ জব লোকেশ্যনটো অল অভাৰ আসামতে হ'ব। আৰু টোটেল ভেকেঞ্চি থাকিব বা টোটেল পদ থাকিব 2500টা, যিটো পদ অলপ বেছি বা কম হ'ব পাৰে, যিটো টেণ্টেটিভ বুলি আমি জানি আছোঁ এতিয়ালৈকে। এক্সাম ডেট আৰু এপ্লাই ডেট অলপ পিছত কৈ আছোঁ। তাৰ আগতে আপোনালোকে ইয়াৰ বাবে অফিচিয়েল ৱেবছাইটটোৰ লিংক তলত আমাৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে ডাইৰেক্ট অফিচিয়েল ৱেবছাইটত যাই কিনে আপোনালোকে এডভাৰটাইজমেণ্ট চাব পাৰে। এতিয়া আহিছোঁ এই পদবোৰত এপ্লাই কৰিবলৈ এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, অৰ্থাৎ আপুনি কি পাছ কৰিলে এই পদবোৰত এপ্লাই কৰিব পাৰিব। আপুনি যদি 10+2 অৰ্থাৎ 12 পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে এই পদবোৰত আপুনি এপ্লাই কৰিব পাৰিব। যিকোনো ষ্ট্ৰীমৰ পৰা পাছ কৰিলে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু এই পদবোৰত এপ্লাই কৰিবলৈ আপোনাৰ এজটো 18 পৰা 40 ভিতৰত হ'লে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব, য'ত কাষ্ট ৱাইজ ইলেকশ্যন থাকিব 5 বছৰ 3 বছৰ আপোনালোকে ইয়াতে চাই ল'ব পাৰে। এতিয়া আহিছোঁ মেইন ইম্পৰ্টেণ্ট বিষয়বস্তু, চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব। প্ৰথমে ৰিটেন এক্সাম হ'ব, তাৰপিছত আপোনাৰ ৰিটেনটো যিসকলে কোৱালিফাই কৰিব সেইসকলতে ইণ্টাৰভিউ বা ভাইবা বা স্কিল টেষ্ট হ'ব। স্কিল টেষ্ট হোৱাৰ পিছত স্কিল টেষ্ট বা ভাইবা আৰু ৰিটেন এক্সামৰ মাৰ্কটো যোগ কৰি তেওঁলোকে এটা ফাইনেল মেৰিট লিষ্ট প্ৰকাশ কৰিব। এই পদবোৰৰ কাৰণে ৰিটেন এক্সামটো কেতিয়া হোৱাৰ চান্স আছে, যিহেতু এই ৰিটেন এক্সামটো অহা ছেপ্টেম্বৰ মাহত হোৱাৰ চান্সটো বেছি আছে, কাৰণ এই জুলাই মাহৰ শেষৰ ভাগত আৰু আগষ্টৰ ফাৰ্ষ্ট উইকৰ ভিতৰত আপোনালোকৰ অনলাইন এপ্লাইটো হৈ যাব। সেয়ে আপোনাৰ মাজত 1 মাহ সময় দিব, তেতিয়াহ'লে আপোনাৰ ছেপ্টেম্বৰৰ ফাৰ্ষ্ট উইক বা মিডিলত আপোনালোকৰ এই এক্সামটো অনুষ্ঠিত হৈ যাব। সেয়ে আপোনালোকে এতিয়া যদি ভালকৈ প্ৰিপাৰেশ্যন আৰম্ভ কৰে এতিয়াই প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক। তাৰপৰা আপোনালোকে PBS এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যি 5 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যদি লাগে ফ্ৰী আমাৰ ইনষ্টাগ্ৰামত পাই যাব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ কাৰণে আপুনি ইয়াতে মেছেজ কৰিব পাৰে। সম্পূৰ্ণ বিনামূলীয়াকৈ আমি সকলো বন্ধু বান্ধৱীকে এগ্ৰিকালচাৰৰ লগতে 22,000 টকা নিযুক্তিৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সম্পূৰ্ণ আমাৰ ইনষ্টাগ্ৰামত মেছেজ কৰিলে দি আছোঁ। চ' আপুনি যদি এতিয়ালৈকে লোৱা নাই লৈ ল'ব পাৰে। ত' আজি আপোনালোকে যদি এতিয়াও যিসকলে হায়াৰ ছেকেণ্ডেৰী বা HS পাছ কৰিছে তেওঁলোকে এই পদটোত এপ্লাই কৰিব পাৰে। এপ্লাই ডেটটো এতিয়ালৈকে এপ্লাইটো আৰম্ভ হোৱা নাই, যেতিয়াই আৰম্ভ হ'ব এনেকৈ এপ্লাই কৰিব লাগিব। এই গোটেই প্ৰচেছখিনি আপোনালোকক নিশ্চয় জনাই দিয়া হ'ব। তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ভিডিঅ' ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আজি আছিল এইখিনি গুৰুত্বপূৰ্ণ আপডেট। লগ পাম এটা নতুন এটা আপডেটৰ সৈতে। টিল দেন টেক কেয়াৰ।